अदालगुरि मासबाद फरेस्ट रेंजनि बीट अफिसार मिन्टु बरमुनि सुबुङा सोरनिफ्राय मोनगासिनो आशीर्बाद आइननि बेरेखा बाला अन्थाइ जावग्राफोरनिफ्राय पकेट गरम खालामनो मोनब्लानो जायो मेनेज। रायजोफोरनि गोबां अजद सालान गैयालासे बाला अन्थाइ जावना लांनाय मोनब्लाबो राहा लाया नैबे मासबाद रेंजनि बीट अफिसार मिन्टु बर'आ। जायनि थाखाय गोबां गुसु बोथोरनि सानावबो हाग्रा बिफाननि हेंथायै दिनै ओनसोलनि रायजो राजाफोरा सोमावसारनो गोनां जादों। अरां फाग्ला दैमानि सायाव जेबो लेखा आरो गनायथि गैयालासे सोलिगासिनो आइननि बेरेखा जावख्ल'नाय जाय बाला जावनाया ओनसोलनि संसार जानाय रायजोफोरखौ खाफालाव आखाइ हमहोदों। आरो ओनसोलनि रायजो राजानि अजद बायदिब्ला मासबाद बीट अफिसार मिन्टु बर' मुंनि बिफाननि सोद्रोमाया जायगायाव थांनानै जावबाय थानाय थासारिखौ नुनानैबो जेबो राहा लायासै होनना अजद होदों। मख'जाथावदि थांनाय 5 बोसोर सरकारनि आमोलावबो मासबाद बीट अफिसार मिन्टु बर'नि सायाव गोबां अजद। बे समाव मोनसे सोंथि बिटिसि फरेस्ट डिपार्टमेन्टनि मावफुं सोद्रोमा फारिराम ब्रह्म बिथाङा अदालगुरि मासबाद ओनसोलनि बेफोर थासारिखौ नोजोर होगोन ना होआ बे मोनसे गिदिर सोंथि। दानिया नायदो मासबाद रेंजनि फाग्ला दैमानि सायाव माबायदि आइननि बेरेखा बाला जावनायनि सायाव अजद। ইয়াতে ষ্টেডিয়ামের কাম আহিছে, কাম কৰক, আমাৰ কোনো বাধা নাই। কিন্তু এই ধনচিৰি গাঁও পঞ্চায়তৰ ওচৰত পাগলাদিয়া নদীৰ ওচৰত কাম কৰক, কোনো আমাৰ আপত্তি নাই। কিন্তু অবৈধভাৱে নদীখন খান্দি পেলাই ইহঁতে কাম কৰি আছে। এইটো কাম কৰিলে আমি গৰখনে ক'ব পাৰিম আমাৰ সৰু সৰু ল'ৰা ছোৱালীয়ে নদীটো খাল হৈ গ'লে আহি পৰি মৰিব, এইটো কোনো ৰিস্ক ল'ব। আৰু গৰখনে যেতিয়া আমাৰ পাৰবিলাক ভাঙিব এতিয়া কোনে বন্ধ কৰি দিব আমাক? আমাকতো চৰকাৰে ইমান দিনৰ পৰা কৈ আছোঁ যে আমাৰ ইয়াতে প্ৰদৰ্শন দিয়ক, চৰকাৰে আমাক কোনো প্ৰদৰ্শন দিয়া নাই। তাৰ উপৰি দি এবাৰ নদী খান্দি আছে, ইয়াতে 20 বিঘা মাটি নদী খান্দি পেলাই ভৰিব বুলি শুনি আছোঁ আমি। তো 20 বিঘা মাটি নদী ভৰিলে 5 ফুট ওখ কৰিব, কিমান মাটি যাব নদীৰ পৰা? তাৰমানে আমি ক'ত থাকিম এতিয়া? আমাৰতো ঘৰ বাৰী চব উঠি যাব দেখোন পানী আহিলে, ইমান মাটি যদি নদীৰ পৰা উঠাই লয়। তো গতিকে আমি বন বিভাগক উপযুক্ত মানে কৈছোঁ, অনুৰোধ কৰিছোঁ এইবিলাক কাৰ্যকাম বন্ধ কৰিব লাগে। আমি অভিযোগ দিছোঁ বন বিভাগক, লিখিতভাৱে অভিযোগ দিছোঁ। বন বিভাগ আহিছিল, বন বিভাগৰ লেঞ্জাৰ চাপ আহিছিল, মিন্টু ছাৰ আহিছিল, আহি পেলাই জিচিবি ফিল্ডত পাইছিল। পাৱাৰ সত্ত্বেও জিচিবি তেতিয়া 2খন জিচিবি আছিল আৰু ট্ৰেক্টৰ আছিল 10-12খন। ছাৰে পাইছে, পাৱাৰ পিছতো ছাৰে এইখন উঠাই পেলাই থৈ গুচি গ'ল। ছাৰে চিজ কৰা নাই, ছাৰে চিজ কৰা নাই। জানো না কিহৰ কাৰণে যাৰে চিজ কৰা নাই। ইয়াতে এনেই অবৈধ খনন কৰাৰ আহা ফিল্ডত বামুণিকৰ মিত্ৰতা আছে নেকি? অবৈধ আহা পাৱাৰ পিছতো ছাৰে চিজ কৰা নাই, কিহৰ কাৰণে কৰা নাই? ছাৰেতো আহি ফিল্ডত পাইছে, মানুহকেইটা উপস্থিত পাইছে, ট্ৰেক্টৰো পাইছে, জিচিবিও পাইছে, চব পাইছে। পাৱাৰ পিছতো ছাৰে চিজ কৰা নাই, ছাৰে উঠাই পেলাই থৈ গুচি গৈছে। এই দলঙৰ তলতো খান্দিছে, দলঙৰ পৰা 100 মিটাৰৰ দূৰত নহয় খান্দি আছে, দলঙৰ পৰা 100 মিটাৰৰ দূৰত নহয় খান্দি আছে, আৰু দলঙৰ তলৰ পৰাও খান্দিছে। গতিকে এইটো অবৈধ খনন কাৰ্য বন্ধ কৰিব লাগে। আমি দলঙৰ উজানৰ মানুহ আমাৰ বিৰাট আতংকতে আছোঁ। আমি ইয়াতে খান্দা হৈ গ'লে আমাৰ বিৰাট গৰখনে ক'বত পৰিম আমি। এতিয়া আপোনালোকে কি ভাবে যে আপোনালোকে মাছবাদ বন বিভাগক খবৰ দিলে, তাৰপিছত মাছবাদ বন বিভাগৰ লোক আহিলে, লোক আহি হাতে লোতে বহুকেইখন গাড়ী ফকলেন বা ট্ৰেক্টৰ তেওঁলোকে ধৰি পাইছে, ফিল্ডত পাইছে। তেওঁলোকে কিন্তু কোনো ধৰণৰ এক্সেছন কৰা বিহিত ব্যৱস্থা কৰা নাই, খালি কামটো বন্ধ কৰি থৈ গুচি গ'লে সিহঁতে। ট্ৰেক্টৰকেইটাক জিচিবিকেইটাক কোনো বিহিত ব্যৱস্থা কৰা নাই সিহঁতে। সেইটোতো আমি নাজানো, কিন্তু অনুমান কৰিছোঁ। নহ'লে এনেকুৱা ফিল্ডত পঢ়া হিচাপতো যদি ছাৰে কোনো ৰিয়েকশ্যন নল'লে ছাৰে আহি জাগাত পাইছে, ছাৰে পাৱাৰ পিছতো কোনো ৰিয়েকশ্যন লোৱা নাই ছাৰে। এতিয়া আমি বিচাৰোঁ আমাৰ ইয়াতে খনন কাৰ্য বন্ধ হ'ব লাগে, বন বিভাগে উচিত বিচাৰ কৰি দিব লাগে, আমাৰ ইয়াতে খনন কাৰ্য বন্ধ হ'ব লাগে নদীটোত। অতি দুৰ্ভাগ্যজনক কথা, লাজৰ কথা। মানে এনেকুৱা পৰিস্থিতি হৈছে, কিছুমান ব্যক্তিয়ে নিজৰ লাভালাভৰ কাৰণে নদীৰ পৰা যে খনন কাৰ্য আৰম্ভ কৰিলে, অতি দুৰ্ভাগ্যজনক কথা। তাৰপিছত যোৱা ৰাতি আমাৰ লগত হেৰি হ'ল, কথা বতৰা হ'ল
নদীৰ পৰা সিহঁতে খনন কৰিব। আমি যেতিয়া বাধা দিয়াৰ পিছত সিহঁতৰ পৰা নিজা গাঁওবুঢ়া নামৰ এজন ব্যক্তি আছে, চুলেমান গাঁওবুঢ়া, তেখেতে হেৰি ক'লে তাৰ বোলে নদী মাটি মেদিবাটা মাটি আছে। তেতিয়া আমি বস্তুটো মানে ইমানেই আমি হেৰি নেকি, মূৰ্খ নেকি? নদী মেদি মাটিত যেতিয়া নদী থাকে তেতিয়া নদী মেদি থাকে নেকি? অবৈধভাৱে সিহঁতে ৰাতি মানে জিচিবি লগাই মানে মাটি খান্দিলে। খান্দাৰ পিছত আমি তেতিয়া প্ৰতিবাদ কৰিলোঁ, ৰাতিও কৰিছোঁ থানাত। তাৰপিছত ৰাতি ফৰেষ্টতো ফোন মাৰিছিলোঁ, ৰিচিভ কৰা নাই। ৰাতিপুৱা ফৰেষ্টত আহি কোনো ধৰণৰ হেৰি পোৱা নাই, ভাল এটা পদক্ষেপ পোৱা নাই। যে তেওঁলোকে আহি মানে জিচিবিখন ইয়াৰ পৰা মানে অলপ আঁতৰত দূৰত পঠাই দিলে। একচুৱেলি কি কৰিব লাগিছিল, বন বিভাগৰ বিষয়াসকলে কি কৰিব লাগিছিল, চিজ কৰিব লাগিছিল। যদি পাৰ্মিশ্যন পোৱা নাই, কি হিচাপত মানে সিহঁতে খনন কাৰ্য কৰিবলৈ সাহস পালে? এইটো মানে দেখা পালোঁ আমি যে বন বিষয়াসকলে ইয়াৰ লগত কোনো জড়িত আছে নেকি লেনদেনৰ লগত, নহ'লে কেনেকৈ খনন কাৰ্যটো কৰিব পাৰিলে? মিণ্টু বুলি, তেখেতৰ নাম মিণ্টু বুলি আমি গম পাওঁ। আৰু তেওঁলোকে যিকেইখন কি গাড়ী তেওঁলোকে জাগাত দেখা পাইছিলে স্পটত? দুটা জিচিবি আছিল, পকলেন আৰু জিচিবি এটা আছিলে, আৰু ট্ৰেক্টৰ আছিলে 10-15টামান। এইখিনি মানে ইয়াৰ পৰা আঁতৰাই দিলে আৰু তেখেতসকলে চিজ কৰা নাই এতিয়ালৈকে। আঁতৰাই দিলে কিন্তু জব্দ কৰা নাই? নাই, জব্দ কৰা নাই। হয়, নিশ্চয়। যোৱা বছৰ আমাৰ ভাজোপা দুটা গ'ল হা, তেতিয়া আমাৰ MLA ছাৰে আহি নিজে ভিজিট কৰি অহা বছৰ মাথাউৰি কাম কৰিব বা বৰ্ডাৰ প্ৰটেকশ্যন কাম কৰিব, এনেকুৱা ধৰণৰ আমাক প্ৰতিশ্ৰুতি দিছিলে, কিন্তু এতিয়ালৈকে হোৱা নাই। কিমান মাটি নিব? 20 বিঘা, প্ৰায় 20 বিঘামান মাটি ল'ব ইয়াৰ পৰা, নদীৰ পৰা। ওচৰতে এখন দলং আছে, হয়, ওচৰত এখন দলং আছে, দলঙৰ লগতে বজাৰ আছে, বজাৰৰ লগতে আৰু এখন গুৰুত্বপূৰ্ণ বস্তু হ'ল ৰাজ্যিক চিকিৎসালয় আছে। এই তিনিটা বস্তু যেতিয়া আমাৰ ক্ষতি হ'ব, তেতিয়া আমাৰ ৰাইজৰে ক্ষতি হ'ব। এইখিনি বস্তু মনত ৰাখি কাম কৰিব লাগে। এইখিনি বস্তু সিহঁতে এতিয়ালৈকে মানে ভাবা নাই, চিন্তাও কৰা নাই, নিজৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰি আছে।